মানে কালি যেটো ঘটনা হৈছিল আমাৰ এই কামটো অলপ খেলিমেলি হৈছিল হিচাপটো এই খেলিমেলি হোৱাতে এতিয়া মানে অলপ সংশোধন এতিয়া হ'ল আৰু কি হৈছে আৰু কি তাতে এই কাৰণে আমি দিছিলোঁ হোমৱৰ্ক মেলটা কালি কিবা কামৰ কিবা অলপ হিচাপটা অলপ খেলিমেলি হৈছিল গতিকে এইটো নিউজটো কৰা হৈছিল আজি আমাৰ ইয়াতে সংশোধন সব কিছু হৈ গ'ল খেলিমেলি মানে কেনেকা ধৰণৰ খেলিমেলি মানে হিচাপটা অলপ গণ্ডগোল হৈছিল এইটো আর কি সংশোধন হয়েছে আর তো এতিয়া কালি যোনটো আপোনালোকে মানে অভিযোগ দিছিল এটো কি এটোৰ ওপৰত কি ক'ব এটো মানে সংশোধন হয়েছে আর কি আমার হয়েছে আর কি পইচা পাতি হিসাব নিকাচ মিলা নাছিল বলে কৈছিলে এটো মিলি গৈছে এতিয়া নাকি মিলি গৈছে এতিয়া না আগৰটো তো সিসি ব্লক আছিল এমজি ৰেগাৰ মানি লৈছে এতিয়া মানি লৈছে কিন্তু আমাৰ কোনো পাৰ্টিৰ কোনো ই কৰা নাই আমাৰ মেইন কথা আমাৰ পাৰ্টিৰ কাম কৰিব লাগে ইফালে সেই কাম আগতো কৰিছো এতিয়াও কৰিম কোনো সুন্দৰ নাই কিন্তু আমাৰ এই অলপ খেলিমেলি কাৰণে হৈছিল আৰু কি এটা আমাৰ বিপিএলত কি পদ আছে কিবা দায়িত্ব আছে আপোনাৰ আমাৰ বুটৰ মেম্বাৰ ইন্দিৰা কলনী যেটো ৰাস্তা লৈ আমাৰ ওয়াৰ্কাৰী হয় বুট কমিটিৰ মেম্বাৰ ইহঁতে যেই নহওক অলপ ভুল বুজাবুজি হৈছিল হিসাব নিকাচত অলপ ভুল বুজাবুজি হৈছিল যে আজি মই বহি ইহঁতৰ হিসাব নিকাচ কৰাই ভুল বুজাবুজি সংশোধন কৰি দিলোঁ আৰু লগতে আমি ইহঁতে কৈছে আমাৰ লগত থাকিব আৰু ইউপিপিএলৰ দলৰে কাম কৰিব তাই হওক বুজাবুজি কৰাৰ পিছত ইহঁতে মানি লৈছে আমিও মানি লৈছোঁ তো যোৱাকালি যেটো মানে মিডিয়াত দিছিল সেই মিডিয়াটোতো বেলেগ কোনোবা মানুহে মানে লৈ পেলাই ইহঁতক কৈছে যে এই ৰাস্তাটোৰ সম্বন্ধ লৈ পইচা পাতি যি কেলেংকাৰী হৈছিল এইটো তোমালোকে ক'ব লাগে এই হিচাপে ইহঁতে বুজা নাই তাৰ কাৰণে মানে ইহঁতে যাই কৈছে আৰু কি এইখিনি আসলতে কেলেংকাৰী হৈছিল না হোৱা নাই মানে কোনো কেলেংকাৰী হোৱা নাই মানে জাষ্ট খালি হিচাপত ভুল হৈছে মানে কোনখিনি পইচা এতিয়া চাওক ইহঁতে ইমান নুবুজে এই যে মেম্বাৰে এটা কথা কৈছে কি মানে কি কৈছে এইটো চেমি স্কিম না কি এইবিলাক বস্তুত ক'ত বা পইচা সোমাই ক'ত বা কাটে সেইবিলাক বস্তুটো আমি এই MGNৰেগা আঁচনিৰ কামত কিন্তু বিৰাট কঠিন মানে বুজোৱা সেই বস্তুবিলাক ইহঁতক বুজা নাই এই বস্তুটো মেম্বাৰক লৈ আৰু TCLCৰ চেয়াৰমেনো আছিল ময়ো আছিলোঁ আৰু ইঞ্জিনিয়াৰকো ফোন কৰি বস্তুটো ইহঁতে যেতিয়া ভালকৈ বুজাই দিলে এতিয়া ইহঁতে বুজিছে আৰু কি যে হয় ঠিকে আছে তেনেহ'লে তো এইখিনি আৰু কি ভালকৈ বুজাই দিয়াৰ পিছত ইহঁতে মানি লৈছে ঠিক আছে যোৱাকালি যিহেতু আপোনাৰ ওপৰত এটা অভিযোগ আহিছিল ৰাস্তাৰ পুনৰ নামত ধন আত্মসাৎ কৰা এই ক্ষেত্ৰত কি ক'ব আপুনি যোৱাকালি যি নিউজ হৈছে এইটো দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব কিয়নো কোনো আমাৰ এনেকুৱা মানে কেলেংকাৰী হোৱা নাই আমি হিচাপ কৰিছোঁ আমি একেইটো আমি কৈ দিছোঁ একেতে হিচাপটো ভুল আছিলে ইয়াৰ MGNৰেগাত পইচা OJSত এটা থাকে আৰু এটা স্কিল সেমি স্কিল থাকে আৰু এটা মেটেৰিয়েলছ OJSত একেতে যে আমাৰ জব কাৰ্ড আছে এই জব কাৰ্ডত OJS পইচাটো সোমায় আৰু স্কিল যে পইচা স্কিলৰ জব কাৰ্ডৰ পইচাটো সোমায় আৰু মেটেৰিয়েলছ পইচাটো বেণ্ডৰৰ সোমায় এই হিচাপে বেণ্ডৰৰ পইচাটো আমি ব্লগৰ পৰা আমি দিয়া হৈছে এই হিচাপে আৰু বাকি যে একেটাৰ যে অংক ভুল আছিলে একেতে নিজা জব কাৰ্ডত যে পইচা সোমাইছে এই পইচাটো একেতে কোনো স্বীকাৰ কৰা নাছিলে নিজে একেতে কাৰ জব কাৰ্ডত সোমাইছে একেতে আমি এতিয়া যোৱাকালি নিউজটো আমি দেখি পেলাই সুধিছোঁ এইটো কি হ'ল মেম্বাৰক সুধিছোঁ মই এইটো কি হ'ল এইটো একেতে তাৰপিছত মেম্বাৰে একেতে আলোচনা কৰি কৈছে একেটাৰ পইচাটো সব সোমাইছে কিন্তু একেতে নিজা কিবাটো জব কাৰ্ডৰ পইচাটো হিচাপ কৰিব পৰা নাই তাৰ কাৰণে এই অংকটা ভুল কাৰণে ইয়াৰ চেয়াৰমেন মোৰ নাম উল্লেখ কৰিছে BCC চেয়াৰমেন উল্লেখ কৰিছে বা মেম্বাৰকো উল্লেখ কৰি এনেকুৱা ভুলতে কৈছে এইটো আৰু এইটো কথাটো আমি খবৰ পাইছোঁ একেতে কোনো মানে আমাৰ মিডিয়াত ক'ব নাজানে বা মিডিয়াত মাতিব নাজানে একেতে কমিটি সদস্যনীয়া কৈছিলে একেতে হিচাপ কৰি সময়তে আমাৰ BPF দালালবিলাকে একেতে চক্ৰান্তবিলাকে গম পাইছে গম পাই আমি গম পাইছোঁ ইয়াত BPF এজেণ্ট
যিসকল ইয়াত আমাৰ IT চেলত কাম কৰে, ৰাছেল আছে, মুজাফৰ আছে, একেতে মিডিয়াক মাতি একেতে জবৰদস্তি ক'বলৈ দিছে। কিয়নো এতিয়া মানে আমাৰ UPPL আগতকৈ মানে বহুত মানে আগবাঢ়ি আছে। বাওকুংগ্ৰী হিচাপে আমি UPPL বহুত মানে ষ্ট্ৰং হৈ গৈছে। তাৰ মানে এই বইতে BPF এজেণ্টবিলাকে ডোনেশ্যনে বই পাই আমাক মানে UPPLক বদনাম দিব খুজিছে, সঞ্জয়ক বদনাম দিব খুজিছে। সঞ্জয় TCLC হিচাপে বহুত কাম কৰি আছে, ময়ো কৰি আছো, আমাৰ দলীয় হৈ মই কাম কৰি আছে। এই হিচাপে আমাৰ UPPL ভাল মানে আগবাঢ়ি আছে। এইটো মানে ক্লাছ ডাউন কৰিবৰ কাৰণে এটা চক্ৰান্ত, এইটো ষড়যন্ত্ৰ বুলি মই ভাবোঁ।